কিয় আপোনালোকে মোমাই মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে এটা সাংবিধানিক পদবী কোন মাৰৰ ভাই যে আমি মুখ্যমন্ত্ৰীক মামা বুলি মাতোঁ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে মামা বুলি মাতে আপুনিও মামা বুলি কয়নে কমেণ্ট এটা কৰি জনাবচোন অৰ্ডিনেৰী টাইমৰ টক শ্ব'ত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভাল পালে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব বলক পলম নকৰি সম্পূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 64ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইণ্টমেণ্ট দিয়ে ৰাজ্যপালে এপইণ্টমেণ্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছোঁ কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution or mote, he is appointed as Chief Minister of Assam. Etu eta সংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে গতিকে কিহৰ মোমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখচুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মোমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মোমাই মোমাই আৰু এই সুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় সুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে যি কৰি আছে তাৰ মুৰব্বী তেওঁ মাননীয় মুখ্যমন্ত্ৰী বুলি তেখেতক সম্বোধন কৰি কথা কওক অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো অসমৰ ৰাইজক তেখেত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল গৃহমন্ত্ৰী হিচাপে উত্তৰ দিয়ক আমি তেওঁৰ পৰা কোনে কাৰ লগত নাচিলে কোনে কাৰ লগত হাগিলে কোনে কাৰ লগত পাদিলে সেইবিলাক বিচৰা নাই সেইবিলাক জানিব বিচৰা নাই কোনে কাৰ লগত কেইখন সেলফি তুলিলে সেলফিৰ যদি কাউন্টিং কৰিবলৈ যোৱা যায় তেতিয়া হলে বিপদত আপুনিয়ে পৰি যাব বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা যদি ক'বলৈ যোৱা যায় বিপদত আপোনাৰ পত্নীয়ে পৰি যাব গতিকে সেইবিলাক আমি সুধিবলৈ যোৱা নাই শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা ৰিণিকী ভূঞা শৰ্মাই হওক বা সঞ্জীৱ নাৰায়ণে হওক বা যোনেই নহওক লাগিলে আমি হৈছো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে মই এগৰাকী অধিবক্তা হিচাপে এই কথাটো ক'ব জানো মই এই কথাটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে ক্ৰনলজিক্যালি ইনভেষ্টিগেট কৰক যি দিনাখন ঘটনা ঘটিলে সেই দিনাখন সেই মুহূৰ্তত কি হৈছিল তাৰ সাৰ্কামষ্টেন্সিয়েল এভিডেন্স কি তাৰ ঠিক 1 ঘণ্টাৰ আগত কি হৈছিল 2 ঘণ্টাৰ আগত কি হৈছিল তাৰ 3 ঘণ্টাৰ আগত কি হৈছিল 5 ঘণ্টাৰ আগত কি হৈছিল আগদিনা কি হৈছিল আগদিনা কি হৈছিল তাৰ আগদিনা কি হৈছিল ক্ৰনলজিক্যালি ব্যাকওয়াৰ্ড এনেকে আহি পেলে ইনভেষ্টিগেশ্যন হ'ব লাগে দিস ইজ দা প্ৰচিডিউৰ অফ ইনভেষ্টিগেশ্যন according to evidence act you should go ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সুপতি হৈ থকা নাই ইয়াত আৰু কোৱেশ্যনটো কোনো আংগু পাংগু হাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোৱেশ্যন হৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন আছিল হাৰ্ট থ্ৰব বেলেগ কথা জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গ'ল জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গ'ল আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গ'ল যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব' হৈছে জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি সেইকাৰণে হা সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে আজি ৰবিশ কুমাৰৰ দৰে ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব ইণ্টাৰনেশ্যনেল হ'ব নিউজ BBC আৰু CNN-ত বাজিব আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো হ'ব সেইবিলাক তো এই এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ
জুবিন দা বুলি আমি মাতো, সেয়া আমাৰ ইমোচন। আমি জুবিন দা বুলি মাতো গোটেই অসমে, কাৰণ তেওঁ সেইটো বিচাৰিছিল। তেওঁ জনতাৰ শিল্পী আছিল। আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয়, আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী। তেখেত মোমাই নহয় আমাৰ, তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় গৃহমন্ত্ৰী মহোদয়। গতিকে অসমৰ ৰাইজ, অসমৰ বুদ্ধিজীৱী, অসমৰ ছ'চিয়েল মিডিয়াত সোচ্চাৰ হৈ থকা সকলো মানুহ আৰু স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ষ্টেটাছত থাকি, নিজৰ পদমৰ্যাদাত থাকি বিহেভ কৰক। আৰু আমাক ইমিডিয়েট জুবিন গাৰ্গৰ হত্যাকাৰীক লাগে, আৰু সেই হত্যাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ হওক, সেয়াই আমাৰ বৰ্তমানৰ দাবী। ৰুল অফ ল বুলি এটা বস্তু আছে, আইনৰ ছাত্ৰী হিচাপে মই সেই কথাটো কওঁ যে ৰুল অফ ল হ'ব লাগে, ৰুল অফ এ মেন হ'ব নালাগে। ৱাই এভৰিথিং ইজ একৰ্ডিং টু মুখ্যমন্ত্ৰী। এই গোটেই প্ৰক্ৰিয়াটোত মই ভাবোঁ মুখ্যমন্ত্ৰীকে আদি কৰি সকলো ৰাজনৈতিক দলৰ ব্যক্তিয়ে মতামত দিয়া বন্ধ কৰক। সকলোৱে বন্ধ কৰক। আপোনালোকৰ ৰাজনৈতিক মতামত চাবলৈ আমি আগ্ৰহী নহয়। সকলোৱে বন্ধ কৰক। আপোনালোকে কি কৰি আছে, কি নাই, কি কথা, কোনে কিমান ভাল পায়, কোনে কিমান বেয়া পায়, কোনোবা আপোনালোকে জুবিন সম্পৰ্কীয় কথাটোত আপোনালোকে ৰাজনৈতিক ব্যক্তিবিলাক অন্ততঃ আঁতৰি থাকক। মুখ্যমন্ত্ৰীকে আদি কৰি বিৰোধী দল, শাসক দল, সকলো মানুহ আপোনালোকে সকলোৱে এই বিষয়টোত কমেণ্ট দিয়াৰ পৰা আঁতৰি থাকক। আমি আপোনালোকৰ কমেণ্ট বিচৰা নাই। আমি বিচাৰিছোঁ ৰুল অফ ল, আইনৰ ৰুল হওক, আইনী প্ৰচিডিঅ'ৰ মতে যাওক। যদি আপুনি CIDক দায়িত্ব অৰ্পণ কৰিছে, তেতিয়াহ'লে CIDক নিজৰ মতে কাম কৰিবলৈ দিয়ক, CIDকো স্বাধীনতা দিয়ক, ইণ্টাৰফেয়াৰ নকৰিব ৰাজনৈতিকভাৱে কোনেও। আৰু নেক্সট কথাটো হৈছে যে মই প্ৰধানমন্ত্ৰী মহোদয়লৈকে এখন পত্ৰ লিখি ইমেইল কৰিছিলোঁ। যেতিয়া আমাৰ পষ্টমৰ্টেম ৰিপৰ্টৰ কথাটো আহিছিলে, আমাৰ ইয়াতে পষ্টমৰ্টেম কৰাৰ কথাটো, তেতিয়া মই প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন ইমেইল কৰিছিলোঁ যে যিহেতু ৰাইজৰ বিভিন্ন কথাৰ ওপৰত ৰাইজৰ অলপ সন্দেহ আছে, গতিকে আপোনালোকে নিৰ্দেশনা দিয়ক, এটা ব্যৱস্থা গ্ৰহণ কৰক যাতে সুপ্ৰিম কোৰ্টৰ চিটিং জাজৰ উপস্থিতিত পষ্টমৰ্টেমটো হয়, অন্ততঃ অসমৰ যিটো হৈছিল সেইটো। গতিকে সেই ইমেইলখনৰো মই কোনো ৰিপ্লাই নাপালোঁ। তাৰপিছত গোটেই বস্তুটো আমি কিয় বিচাৰিছিলোঁ, আৰু তাতে মই লিখিও দিছিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াত ইণ্টাৰফেয়াৰ কৰিব লাগে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইকাৰণে ইণ্টাৰফেয়াৰ কৰিব লাগে কাৰণ ইট ইজ এ ইণ্টাৰনেশ্যনেল ল, বিকজ দুখন কাণ্ট্ৰিৰ কথা আহি আছে। এই গোটেই বস্তুটো যেনেকৈ মই আগতে এবাৰ কৈছিলোঁ যে কাখন আমাৰ ষ্টেট এক্ট নহয়, চেণ্ট্ৰেল এক্ট। সেইখনত আমাৰ ইয়াতে যেতিয়া আমাৰ আন্দোলনকাৰী কেইটামানে MLA খেলিবলৈ গৈছিল, সিহঁতে আমি জিকিলে কা বাতিল কৰি দিম বুলি কৈছিল। এতিয়া সেইকেইটা MLAক আমাৰ সংবাদ মাধ্যমে প্ৰশ্ন নোসোধে কিয়? সিহঁতে জিকিলেতো MLA, এতিয়া সেইকেইটাই কা বাতিল কৰিলে নে নাই কিয় নোসোধে? তেতিয়া মই কৈছিলোঁ যে চেণ্ট্ৰেল এক্ট, এখন অসমত MLA জিকি কোনেও বাতিল কৰিব নোৱাৰে। এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্লিয়ামেণ্টত ইয়াৰ মানে এখন হেৰি হ'ব লাগিব, নাকচ কৰিব লাগিব, পাৰ্লিয়ামেণ্টৰ বিৰোধীয়ে এখন শেষ কৰিব লাগিব, নহ'লে সুপ্ৰিম কোৰ্টে এখনক আনকনষ্টিটিউচনেল বুলি ক'ব লাগিব। গতিকে কথাবিলাকৰ প্ৰচিডিঅ'ৰ এতিয়া দুখন কাণ্ট্ৰিৰ মাজত যেতিয়া কথাটো আহিব, যেতিয়া আমাৰ আইনী প্ৰক্ৰিয়াৰ বিষয়টো আহিব, তেতিয়াহ'লে ডেফিনেটলি ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল এজেঞ্চি ইনভল্ভ হ'ব লাগিব। এখন ষ্টেট গভৰ্ণমেণ্টে সেইটো কাম কৰিব নোৱাৰে নহয়। গতিকে এই যিবোৰ মানে ফকতীয়া কথা বতৰা কৈ আছে, আৰু যেনেকৈ এতিয়া অলপ দিনৰ আগতে মই দেখিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাইজে প্ৰেছাৰ দিয়ক তেওঁলোকৰ আত্মীয়সকলক, আৰু মুখ্যমন্ত্ৰী মহোদয়ে আকৌ যিসকলে জুবিন গাৰ্গক ন্যায় লাগে বুলি আন্দোলন কৰিছে তেওঁলোকক ধৰি পুলিচে লৈ গৈ পেলাই তেওঁলোকক অত্যাচাৰ কৰিছে, মাৰ পিট, তেওঁলোকৰ মোবাইল এইবিলাক কৰিছে। আকৌ তেওঁৱে আকৌ ওচৰতে ৰাইজে প্ৰেছাৰ দিয়ক তেওঁলোকৰ পৰিয়ালবিলাকক, প্ৰেছাৰ দিয়ক যাতে তেওঁলোকৰ মানুহখিনি আহে। এতিয়া পৰিয়ালৰ এতিয়া যি মোৰে ভাইটি এটা যেনিবা আছে ছিংগাপুৰত, যি গৈছিলে সেইদিনা, মই এতিয়া যি ৰাইজক প্ৰেছাৰ দিবলৈ কৈছে, ৰাইজে যদি আহি মোৰ ঘৰখন ঘেৰাও কৰে, আহি পেলাই যদি ৰাইজে শিলগুটি দলিয়াই মোৰ ঘৰৰ ভিতৰৰ পৰা চোচৰাই নি মোক যদি তোৰ বাহিৰ গৈছিলে বুলি মোকে ধৰ্ষণ কৰি দিয়ে, এতিয়া এনেকুৱা পৰিস্থিতি হ'বনে নহয়? গতিকে এইবিলাক কথা এটা দায়িত্বশীল পদবীত থাকি তেখেতে কিয় কৈ আছে? আৰু তাৰপিছত আজি তেখেতে এজন মানুহক কেনেকৈ আনিলে যদি তেওঁলোকে আনিবই নোৱাৰে? কি প্ৰচিডিঅ'ৰ মতে আনিলে? এই দুটা প্ৰশ্ন আছে। তেওঁলোক যদি ছিংগাপুৰৰ চিটিজেনশ্বিপ লৈছে তেতিয়াহ'লে প্ৰচিডিঅ'ৰটো বেলেগ হ'ব, আৰু যদি তেওঁলোক যদি ইণ্ডিয়ান চিটিজেনশ্বিপ আছে, তেওঁলোক যদি তাত আছে, তেতিয়াহ'লে প্ৰচিডিঅ'ৰটো বেলেগ হ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা যিটো বহুতে ইগন'ৰ কৰি আছে, সেই কথাটো হৈছে এওঁলোকে কি ভিজা লৈ তাতে ফেষ্টিভেল পাতিব গৈছিল। যিসকল তেওঁলোকে কি ভিজা লৈ ফেষ্টিভেল পাতিব গৈছিল? টুৰিষ্ট ভিজাততো তাত গৈ ফেষ্টিভেল বিজনেছ কৰিব নোৱাৰে। মই যিমান দূৰ জানো, মই 100% মই চিয়ৰ নহওঁ, তাত গভট অফ আছাম, গভট অফ ইণ্ডিয়াৰো লোগো তেখেতসকলে ব্যৱহাৰ কৰিছে। তেতিয়াহ'লে গভট অফ আছাম যদি গভট অফ লোগো ব্যৱহাৰ কৰিছে, আণ্ডাৰ হোৱাট অথৰিটি?
আণ্ডাৰ হোৱাট অথৰিটি তেওঁলোকে গভটপ ছিংগাপুৰ হাই কমিছন দিয়া আছে আছে হাই কমিছন ইণ্ডিয়া আছে তেতিয়াহ'লে তেওঁলোকে আণ্ডাৰ হোৱাট অথৰিটি তেওঁলোকে কৰিলে তেতিয়াহ'লে এই গোটেই মানুহবিলাক ইনভেষ্টিগেশ্যনত আহিব লাগিব, খাবনে আহিব নাখাব লাগিব। আৰু এই গোটেই মানুহবিলাক ইনভেষ্টিগেশ্যনত সাঙুৰাৰ মানে লিগেল অথৰিটি লিগেল কেপাচিটি CID অফ আছামৰ আছেনে নাই তেতিয়াহ'লে এই গোটেই বস্তুটো কেনি নি আছে এইখিনি এনেই টাইম পাছ কৰি আছে মই কৈছো যে এইখিনি এটা টাইম পাছ কৰি আছে মুখ চুপতি কৰি আছে আৰু এই গোটেই বিষয় বস্তুটো মানে আমাৰ এটা লট কথা আছে ডিলে ডিফিটছ ইকুইটি তাৰমানে যেতিয়া ডিলে হৈ যায় নহয় তেতিয়া ইকুইটি আমি ইকুইটি ল মতে আমি জাষ্টিছ নাপাওঁ ডিফিট হৈ যায় জাষ্টিছ গতিকে এই গোটেই বস্তুখিনি এনেকুৱা ধৰণৰ কিছুমান টেকনিক কৰি আছে ডিলে কৰি সকলো ব্যস্ত মানুহ আৰু আন্দোলন কৰিবলৈ কিয় মানুহক কোনোবাই হেৰি কৰি আছে উচতাই আছে আমাৰ কি কাম বন নাই নেকি আমি কি দুবেলা দুসাজ মোৰ ভাতকেইটা কি কোনোবাই যোগাৰ দিব নেকি আপোনালোকে কোনোবা এজন MP ক'লে মই আজি দেখিলো বোলে মানুহে আন্দোলন কৰিব লাগিব জুবিনৰ বিষয়টো লৈ এতিয়া অলপ আগতে ৰবি শৰ্মাই ক'লে যে আমি আন্দোলনে কৰি থাকিব লাগে হঠাতে দুৰ্ভাগ্যৰ কথা সঁচা কথা কিয় মানুহক আন্দোলন কৰিবলৈ কৈছে এটা যদি লিগেল প্ৰচিডিউৰ আছে এটা চিষ্টেম আছে তেতিয়াহ'লে মানুহে কিয় আন্দোলন কৰিব লাগে এতিয়া আপোনালোকে আমি সকলোৱে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় আমি প্ৰেছাৰ দিব লাগে কিয় জুবিন গাৰ্গ কি মানে আমাৰ আইনী প্ৰক্ৰিয়াত থকা মানুহসকল যিসকল তেওঁলোকে দায়িত্বত আছে তেওঁলোকৰ এটা দায়িত্ব নহয় নেকি এই গোটেই গোচৰটো ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰি সত্যটো আমিতো ক্ৰাইম পেট্ৰল চাই আছো তো ক্ৰাইম পেট্ৰল চোৱা আমি প্ৰত্যেকটো মানুহৰ এনেকুৱা এটা মেণ্টেলিটি আছে পৰিয়ালৰ মানুহো কেতিয়াবা ইয়াতে ইনভলভ হৈ থকা আমি দেখা পাওঁ গতি আপোন দেখুওৱা মানুহ গতিকে ইয়াত কোন মানুহ ইনভলভ হৈ আছে এই সাংঘাতিক ধৰণৰ এটা ৰহস্য ঘন কথা আৰু মই এইখিনিতে আৰু এটা কথা কওঁ আমাৰ মহাভাৰতে কি দেখুৱাই থৈ গ'ল মহাভাৰতখনত দেখুৱাই থৈ গ'ল কোনে সেই সৰপাত মাৰি পেলাই দ্ৰৌপদীক নিজৰ পানী গ্ৰহণ কৰিবলৈ পাৰিছিলে অৰ্জুনে কিয় পাৰিছিল কাৰণ অৰ্জুনৰ দৃষ্টি স্থিৰ আছিল চৰাইটোৰ চকুটোত ফ'কাছ শুড বি দেয়াৰ যে বাকী ফালে ইফালে সিফালে ডিষ্ট্ৰেক্ট হ'লে সফল কেতিয়াও নহওঁ গতিকে এতিয়া আমাৰ ফ'কাছ হ'ব লাগে হত্যাকাৰীক লাগে উচিত তদন্ত হ'ব লাগে আইনী প্ৰক্ৰিয়াৰে হ'ব লাগে প্ৰপাৰ প্ৰচিডিউৰ মতে হ'ব লাগে নিশ্চয় মই বিৰতি ল'ম মই এটা কথা এড কৰিব বিচাৰিছো সেই সাংসদজনৰ কথা তেখেতে আকৌ স্পষ্টীকৰণ দিছেতো ফেক বুলি সেইটো মই সেই পৰ্যায়ও হৈছে আৰু মই এতিয়া এইটো কথা আৰু এটা কথা সুনীত মই কওঁ তাৰমানে আজিকালি ঘৰে ৱেব পৰ্টেল আহিব বিৰতি লৈ লওঁ সেই সংখ্যালৈ আহিব লাগিব ববিতা শৰ্মাৰ চিত্ৰ বস্তু বিৰতি